আমি কি হলে এইখিনি জেগাত আছে কি জেগাখন কাঞ্চনজুৰিত আছো আহি তো ভাইটি দুজন মানে আমাক ৰাস্তাতে ৰখি আছিলে মানে আমাক নেদেখিলে হেনো তো আমি আহি আছিলোঁ মানে আমি কেতিয়াবা স্পীডত আহিবলগীয়া হয়তো মানে এনেকৈ পাৰ হৈ আহিল চাগে নেদেখিলে আমাৰ কাৰণে মানে গামোচা লৈ ৰখি আছিলে তো এচাকেইটা সেইকেইজন আকৌ এই আমি আপডেট দিলোঁ ইনষ্টাগ্ৰামত তো সিহঁতি আহি পিনে আমাক লগ কৰিবলৈ আহিলে আকৌ হেনো আমাক লৈ যাবলৈ দিছে এডোখৰ এনেই লগ কৰিবৰ কাৰণে তো ভাল লাগিলে মই এটাই ক'ব বিচাৰোঁ আপোনালোকক ৰাস্তাত যিমান মানে দাদা ভাইটি বন্ধুকে পাব দাদাক ছাপোৰ্ট কৰিব আৰু আমাক জুবিন দাই ন্যায় লাগে বহুত কষ্ট কৰি আহিছে সকলোৱে যে ছাপোৰ্ট কৰে ইমানেই বিচাৰোঁ মুঠতে জুবিন দা ন্যায় বিচাৰি পিনে এইখন হ'ল উঠি অহা প্ৰজন্ম এই হ'ল যুঁজিব লাগিব আৰু প্ৰথম কথা হ'ল জুবিন দাই আমাৰ জুবিন দাই এটা কথা কৈ দিওঁ আমাৰ শংকৰদেৱে যেনেকৈ জাতি ধৰ্ম মানে কি হ'ল সকলোকে এক কৰিব বিচাৰিছিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এক কৰিব বিচাৰিছিলে তো জুবিন দাই সেই একেটা আদৰ্শকে মানে দেখুৱাই থৈ গৈছে বা এক কৰিব বিচাৰিছে অসমখনক এক কৰিব বিচাৰিছে তো আমিও সেইটো কাৰণে এক হ'ব লাগিব তো সেয়া জুবিন দাই সেই আদৰ্শৰে আমিও আগবাঢ়িম